কলেজৰ বিউটি কণ্টেষ্ট আছে ৱাও মই যে পাৰ্টিচিপেট কৰিব লাগিব দেই তুলতুলিক মই কথাটো নকওঁ তাৰপিছত মোক দেখি শ্বক হৈ যাব প্ৰিন্সিক কল এটা কৰি লওঁ এইবাৰ মই ধুনীয়া ড্ৰেছ এটা পিন্ধিব লাগিব গোটেই কলেজৰ ভিতৰত যদি মই মিছ বিউটিফুল হৈ যাওঁ কিমান ভাল লাগিব নহয় কাবেৰী ঘৰত আছ নাই অঁ তুলতুলি আহিছে নেকি আমাৰ ঘৰলৈ তাই আকৌ কিয় আহিল খঙে উঠে দেই মই ভাবিছিলোঁহে প্ৰিন্সিৰ লগত বিউটি কণ্টেষ্টৰ কথা পাতিম তাই আগত এতিয়া পাতিব নোৱাৰিম নহয় তাইক মই নকওঁ বুলি ভাবিছোঁ কথাটো তাই নিজে গম পালেও পাব কিন্তু মই নকওঁ মই যেনেকৈ হ'লেও জিকিবই লাগিব কথা এটা গম পাওঁ নাই আমাৰ কলেজত বিউটি কণ্টেষ্ট হ'ব নহয় মই যে পাৰ্টিচিপেট কৰিম বুলি ভাবিছোঁ আমাৰ লগৰবোৰেও কৰিব অঁ ইহঁতে গম পায়েই মানে মই ভাবিছিলোঁ ইহঁতে গমেই নাপায় নেকি মই নকলোঁ হয় ইহঁতে এতিয়াতো ইহঁতে পাৰ্টিচিপেট কৰিব একো নাই এনেও ময়ে জিকিম অঁ মই গম পাওঁ নহয় মানে মই অলপ আগত গম পাইছোঁ প্ৰিন্সি মেছেজ কৰিছিল পাৰ্টিচিপেট কৰিম বুলি ভাবিছোঁ বাৰু তই পাৰ্টিচিপেট কৰিবি দেই তইতো এনেও মডেলিং কৰি ভাল পাওঁ তইতো আগতেও বহুতকেইটা বিউটি কণ্টেষ্টত পাৰ্টিচিপেট কৰিছ ভালেই হ'ব আমাৰ কলেজৰ মিছ বিউটিফুল যদি তই হৈ যায় কিমান ভাল লাগিব আমাৰ লগৰ এজনীয়ে পালে মানে ভাল লাগিব আৰু মই পাৰ্টিচিপেট কৰিব লাগিব এইবাৰ চাওঁচোন কেনেকুৱা লাগে অঁ তহঁতে কি পিন্ধিবি মেখেলা চাদৰ নিপিন্ধো দেই মই চাব লাগিব কি পিন্ধো তুলতুলি তই মোতকৈ অলপ চাপৰ আছে নহয় হিল চিল পিন্ধি আহিবি এনেই মডেলবোৰ মানে অলপ উশাহ হ'লে ভাল লাগে ন চাপৰবোৰক মডেল বুলি ক'বলৈও ভাল নালাগে ঐ কাবেৰী আহিলি বা তোৰ ইমান ধুনীয়া লাগিছে আজি থেংক ইউ তোকো ধুনীয়া লাগিছে ঐ ববী তই বিউটি কণ্টেষ্টত জইন নকৰ নেকি এনেই কৰি দিব লাগিছিলে আকৌ মোৰ লাজ লাগে দেই সেইবোৰ মডেলিং চডেলিং মোৰ দ্বাৰা নহ'ব আৰু এনেই মই ধৰৰ নিচিনা ধুনীয়া নহয় নহয় তাতে দেখিবলৈও ধুনীয়া মোতকৈ বহুত ওখ মই ইমান চাপৰ দেখিছ নাই মই বিউটি কণ্টেষ্ট দিবলৈ গ'লে মানুহে হাঁহিবহে মোৰ ওপৰত হ'ব তহঁতে পাৰ্টিচিপেট কৰচোন আমি চাম আকৌ ঐ তুলতুলি দেখিছিলি নেকি তাই আহিলে নাই অঁ তাইক মই ফোন কৰিছিলোঁ তাই হেনো নাহে মানে পেট বিষ হৈছে আহিব নোৱাৰে ঐ কাবেৰী আমি যে ঢেৰ ছোৱালী পাৰ্টিচিপেট কৰিব বুলি ভাবিছিলোঁ কিন্তু বেছি ছোৱালী নাই নহয় 15জনীমান আছেহে কাবেৰী মই তোমাক প্ৰশ্ন এটা সুধিবলৈ বিচাৰিছোঁ তুমি যে গান গাই ভাল পাওঁ বুলি ক'লা গান এটা গাই শুনাবাচোন বিচাৰিছোঁ চিনাকি চিনাকি মোৰো আছে নাম চিনাকি হুৰে নাই কত গান মই যে হলো বলিয়া মৰম যে কুমলীয়া কিয় বাৰু চোৱা মোক জুমি জুমি মই মৌচুমী ধন্যবাদ ছাৰ জ্ঞানেশ্বৰীলৈ মোৰ এটা প্ৰশ্ন সৌন্দৰ্য কি বাৰু সৌন্দৰ্য হ'বলৈ হ'লে কি গুণৰ প্ৰয়োজন It can be thought of as a combination of qualities such as confidence, poise, joy, patience, truthfulness, kindness, loyalty. Thank you. আজি বিউটি কণ্টেষ্টৰ ছেকেণ্ড ৰানাৰ্ছ আপ বাবলি বৰদলৈ ফাৰ্ষ্ট ৰানাৰ্ছ আপ কাবেৰী বৰুৱা আৰু উইনাৰ মিছ বিউটিফুল জ্ঞানশ্ৰী সকলোৱে এটা হাত চপৰি দিব মইতো উইনাৰ হ'ম বুলি ভাবিছিলোঁ জ্ঞানশ্ৰী দেখিবলৈ মন নাযায় তাই ইমান ধুনীয়াকৈ আনচাৰটো দিলে নে উইনাৰ হৈ গ'ল হ'ব আৰু যিহেতু মই কিবা এটা পাইছোঁ ছেকেণ্ড হ'লোঁ আৰু এতিয়া মই তুলতুলিক ক'ব পাৰিম ভালেই পালোঁ তুলতুলি আজি আহিব নোৱাৰিলে মোৰ ক্ৰাউনটো তাইক দেখাব লাগিব ঐ তুলতুলি মই কালি ছেকেণ্ড পালোঁ ইমান ধুনীয়া ক্ৰাউনটো পালোঁ নহয় তোক দেখুৱাম হা তোক কালি এনেও পেট বিষ হ'বলৈ পালে নে আহিব নোৱাৰিলি আৰু উইনাৰ কোন হয় জান নাই জ্ঞানশ্ৰী হ'ল উইনাৰ বোলে খঙে উঠিছে একচুৱেলি গেজু কৰিলে জান মই ইমান ধুনীয়াকৈ গানটো গাইছিলোঁ আৰু ময়ো আনচাৰ ক'ব পাৰিলোঁ কিন্তু ছাৰে মানে ফেভৰেট ষ্টুডেণ্ট হয় ন জ্ঞানশ্ৰী সেইকাৰণে মানে মোক নিদিলে উইনাৰটো মই গম পাওঁ নহয় ইমান গেজু কৰে ন কলেজত মই সেইকাৰণে পাৰ্টিচিপেট কৰিব মন নাযায় অঁ ভালেই হ'ল যিহেতু কিবা এটাতো পালি এই গেজু নাই কৰা তাই পাৰিলে চাগে ভালকৈ ক'বলৈ হ'ব আৰু ছেকেণ্ড পালেও ফাৰ্ষ্ট পালেও কোনো কথা নাই
কাবেৰী পাৰ্টি দিবি দেই আজি মোৰ কালি ইমান পেট বিষ হ'ল আহিম বুলি কৈ আহিব নোৱাৰিলোঁ